হেল্ল' বন্ধুসকল, আনটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আছোঁ ৰঙিয়াৰ ৰথযাত্ৰাত আৰু এই ৰথযাত্ৰা হ'ব ৰাধাকৃষ্ণ মন্দিৰৰ পৰা জগন্নাথ মন্দিৰলৈ। পাৰ্ট 1 ভিডিঅ'ত আপোনালোকৰ পৰা যথেষ্টখিনি সঁহাৰি পাইছোঁ আৰু এই পাৰ্ট 2 ভিডিঅ'। পাৰ্ট 1 ভিডিঅ'ত আপোনালোকক মই দেখাইছিলোঁ জগন্নাথ মন্দিৰৰ পৰা ৰাধাকৃষ্ণ মন্দিৰলৈ যিটো ৰথযাত্ৰা, আৰু আজি ঠিক তেনেদৰেই ৰাধাকৃষ্ণ মন্দিৰৰ পৰা ডাইৰেক্ট জগন্নাথ মন্দিৰলৈকে হ'ব আৰু ইয়াৰ সম্পূৰ্ণ পৰিৱেশটো মই আপোনাক দেখাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে।
অলপ ৰখি দিয়ক ৰথৰ কাষৰ মানুহবিলাকক যিবিলাকে ৰছী ধৰা নাই তেওঁলোকে আগত গুচি যাওক আপোনালোকে আগত গুচি যাওক মহিলাসকলক আগতে আপোনালোকক যাবলৈ অনুৰোধ জনাইছোঁ কমিটিৰ তৰফৰ পৰা টানক জগন্নাথ এয়া মন্দিৰৰ পিছফালে বনাই আছে ভোগ আৰু এতিয়া ভোগ বাহিৰত লৈ গৈছে আদা তো বাহিৰত দিয়া আৰম্ভ কৰিছে ভোগ ফাইনেলি আমি জগন্নাথ মন্দিৰ পালোঁ আৰু এই জগন্নাথ মন্দিৰত এই তিনিটা মূৰ্তি আজি প্ৰতিষ্ঠা নকৰে 8 তাৰিখে ইয়াতে প্ৰগ্ৰেম আছে আৰু সেইদিনা নিয়মখিনি কৰি কিনে এই তিনিটা মূৰ্তি প্ৰতিষ্ঠা কৰিব অৰ্থাৎ জগন্নাথ সুভদ্ৰা আৰু বলৰামক প্ৰতিষ্ঠা কৰিব আৰু লাহে লাহে এতিয়া মানুহ কমিব ধৰিছে ৰথখন আহি পাইছে মানে লাহেকৈ আৰু মানুহবিলাক চব যাই আছে ঘৰা-ঘৰি আজিৰ এই ভিডিঅ'টো ছিল ইমানলৈকে ইয়াৰে সম্পূৰ্ণ পৰিৱেশটো মই আপোনালোকক দেখালোঁ এতিয়া এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি নতুন ভিডিঅ' চেনেলটো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানে আন এটা ভিডিঅ'ত লগ পাম টাটা বাই বাই জয় আই অসম